তো অসমত হাজাৰে গৰম হওক, অসম আমাৰ সদায় ৰূপহীয়ে থাকিব। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল। তো গৰম দিনৰ মজা ল'বলৈ আহি গ'লোঁ অৰুণাচলৰ ছেকেণ্ড ব্ৰিজৰ তললৈ। তো গৰম দিন কটাবলৈ এক অতি ভাল জেগা আৰু পাম বুলি মই আশা নকৰোঁ, কাৰণ অৰুণাচলখন আমাৰ পৰা প্ৰায় কাষতে আছে। তো সেইটো কাৰণে আমি আজি আহি গ'লোঁ ছেকেণ্ড ব্ৰিজৰ তলত দেওপানী নদীলৈ। গাইজ মানে আমি যোৱাকালি আহিছিলোঁ মাহীহঁতৰ ঘৰত আৰু ৰাতিটো থাকিলোঁ ৰয়িঙতে। ৰয়িঙৰ মায়ুটোত মোৰ মাহী ঘৰ আছে। তো তাতে আজি ৰাতিটো থাকি আজি ঘৰলৈ যামগৈ বুলি ওলাইছিলোঁ, কিন্তু মাহী ছোৱালীজনীয়ে ক'লে যে কি বোলে ইয়াতে বৰ ধুনীয়া এটা প্লেচ আছে, আৰু সেইটো কাৰণে ইয়ালৈ আহিলোঁ। আহি কিনে দেখিলোঁ অতি ধুনীয়া প্লেচ বুলি ক'ব পাৰি। ইয়াত যদি মই মজা ঠাই আজিলৈকে তেনেকৈ পোৱা নাই আমাৰ অসমত, কাৰণ মই হ'লোঁ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ। তো আপোনালোকে হয়তো বেলেগ এটা ডিষ্ট্ৰিক্টৰ পৰা চাই থাকিব পাৰে, কিন্তু মই হ'লোঁ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ। সেইটো কাৰণে আমাৰ এই কাষতে লাগি থকা যিখন অৰুণাচল ৰয়িং বুলি ক'ব পাৰি, অৰুণাচলৰ আপোনাৰ ৰয়িঙৰ পৰা দুখন ব্ৰিজ পাৰ হ'ব লাগে, যিখন দেওপানী প্ৰথম ব্ৰিজ আৰু ছেকেণ্ড ব্ৰিজ বুলি কয়। আমি ছেকেণ্ড ব্ৰিজলৈ আহিলোঁ। প্ৰথম ব্ৰিজৰ তলতো ছেম এনেকৈ পাব, কিন্তু পানীখিনি অলপ ঘোলা আছে তাত। তো আমি আহিলোঁ সেইটো কাৰণে ছেকেণ্ড ব্ৰিজত আহি এতিয়া ইয়াত চাওক কি মজা এটা প্লেচত আছোঁ। মুঠতে অসমততো গৰমৰ উৎপাতেই বেলেগ, তো অৰুণাচলতো গৰম, কিন্তু গৰম হ'লে কি হ'ব, ইয়ালৈ অহাৰ লগে লগে গৰমৰ কথা পাহৰি যোৱা যায়। এইটো চাওক ডুবকি লগাই আছে, ডুবকি। তো আমি শ্বিলং হওক বা মেঘালয় যাবলৈ তেনেকৈ আমাৰ পইচা নাই বা টকা নাই। যদিহে আপুনি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ হয়, তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ভিতৰৰে যদি হয়, তেনেহ'লে ৰয়িঙলৈ আহিবলৈ খুব কম খৰচতে আহিব পাৰিব আপোনালোকে। তো ইয়ালৈ আহক, গৰম দিনৰ মজা লওক, কাৰণ ইয়াত অহাৰ পাছত মই নিজেই গৰমৰ কথা পাহৰিলোঁ। তো আপোনালোকেও পাহৰিব চাগে। তো ইয়ালৈ আহক, এনজয় কৰক। তো গৰমত নহ'লে ঘৰত সোমাই থাকিলে যিটো গৰম হৈছে অৱস্থা বেয়া হৈ যাব আপোনালোক। ইয়ালৈ আহিবলৈ আপোনালোকক কোনো ধৰণৰ ডাঙৰ এটা বাজেট খৰচ নহয়, কাৰণ যদি আপোনালোকে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰে হয় তেনেহ'লে যদি ঘৰত বাইক আছে বা গাড়ীও আছে, তো গাড়ীটোত অলপ খৰচা বেছি হৈ যাব পাৰে। যদি এখন স্প্লেণ্ডাৰো যদি বাইক আছে তেনেহ'লে আৰামত আপোনালোকে আহিব পাৰিব। তো বেছি তিনিচুকীয়াৰ পৰা আপোনালোকক ইয়ালৈ কিমান কম, তো 600-700 টকা তেলৰ ভিতৰত বা 800 টকা বা 1000 টকা, লাষ্ট 1000 টকা তেলতে আপোনালোকৰ আপ এণ্ড ডাউন হৈ যাব। 1000 টকা হয়তো আপোনালোকে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা যদি শ্বিলঙলৈ যায় 1000 টকা কি 10,000-10,000 খৰচা হ'ব পাৰে। সেইটো কাৰণে কৈছোঁ শ্বিলঙৰতো মজাটো বেলেগেই, কিন্তু শ্বিলঙৰ কথা নকওঁ। কিন্তু শ্বিলঙত যাবলৈ যদি আমাৰ সমৰ্থক নাই, তো শ্বিলং বাদ দিলোঁ। অৰুণাচল কাষতে আছে, অৰুণাচললৈ আহক, শ্বিলঙৰ মজা লওক। তো গাইজ সেইখন ব্ৰিজখন, যিখন ব্ৰিজৰ তলত আমি ধুই আছিলোঁ এতিয়াও বহুতে ধুইয়ে আছে আগত। তো একদম আগত ক'ব পাৰি, য'ত বগা বগা মাটিখিনি দেখিছে তাত প্ৰায় ইয়াৰ পৰাতো আধা কিলোমিটাৰ পাৰ হৈ যাব, বেছি হ'ব আধা কিলোমিটাৰ যদি, কমচে কম 800 মিটাৰমান হ'ব। তো তাত আমি ধুই আছিলোঁ। তো এইখন হৈ গ'ল ব্ৰিজখন। এই ব্ৰিজখনৰ তলতে আপোনালোকে আহিব পাৰিব আৰু গা ধুব পাৰিব, গৰমৰ মজা ল'ব। তো ভিডিঅ'টো চাই যদি জীৱনত অকণমান হ'লেও আনন্দ উপভোগ কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ল'ব, যাতে মই নতুন ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আপডেট পাই যায়। তো মোৰ ভিডিঅ'টো চাই যিমান আনন্দ উপভোগ কৰিব, তাতকৈ দুগুণ ইয়ালৈ আহিলে আপোনালোকে উপভোগ কৰিব গৰমৰ দিনত।